হাই বন্ধুসকল নমস্কাৰ। আৰু আজি হ'ল লক্ষী পূজা। যিহেতু আজি সন্ধিয়া অলপ আপোনালোকক গাঁৱৰ চাকি বন্তি প্ৰচলন কৰা কিছু দৃশ্য দেখুৱাম বুলি ভাবিছোঁ। বন্ধুসকল, এয়া গাঁৱৰ দৃশ্য আৰু এয়া বন্তি প্ৰচলন। বম ফুটাব দেখুৱাই আছোঁ দৃশ্য। ফুটো অৱস্থাত আছে। বঢ়িয়া বঢ়িয়া। আমাৰ বন্ধু বহুত দিনৰ মূৰত লগ পালোঁ। কেনেকুৱা দেখা দি আজি লক্ষী পূজাৰ দিনাখনে বন্তি প্ৰজ্বলনৰ দৃশ্য লৈছোঁ আৰু এই দৃশ্য দেখাই আছোঁ। ফুটিব আৰু নুফুটিলে আকৌ জ্বলাই দিছোঁ, কি হয়। বঢ়িয়া, ধুনীয়া লাগিছে দৃশ্য দেখুৱাই আছোঁ আকৌ জুম কৰি লওঁ। দৃশ্য ধুনীয়া।